Hello everyone, welcome back to my channel. আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে বিহু আৰু বিহুৰ সকলোকে বহুত শুভেচ্ছা জনালো। ভোগালী বিহুৰ ফাইনালি বিহু আহি গৈছে। তাই বহুত এক্সাইটেড হৈ আছে, তাই ভাল পায় বহুত এটো বিহু। আগপা এক্সাইটেড হৈ আছে আৰু আজি বিহু ফাইনালি আহি গৈছে। ইয়াত আমাৰ কালি খানা হৈছিলে যে খানা পেণ্ডেল ভাঙাই নাই যেহেতু একেৰাহে বহুত কেদিন খানা হৈয়ে থাকিব ন ইয়াত, সেইটো কাৰণে বহুত ভাল লাগে আমাৰ মাঘৰ বিহুৰ। বেলেগ বিহু ভাল লাগে কিন্তু এই বিহুটো কথা এইটো বিহু মানে আমাৰ ফেমিলিটো ডাঙৰ ন, চবে একেলগে খাওঁ 4 দিন 5 দিন, তো সেইটোৱে ফূৰ্তি ন একেলগে খোৱাটোৱে। সেইটোৱে আৰু পিছত ভেলাঘৰলৈ যাম, মই বহিম আৰু আৰু আমাৰ এই ভেলাঘৰত বহুত কিছুমান নিয়ম আছে। ভেলাঘৰত বহুত ভাল লাগে, পইচা দিয়ে সৰু ল'ৰা ছোৱালীবিলাকক। তো আপোনালোকক দেখাই থাকিম, তো ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব দেই। তো চাই থাকিব ভিডিঅ'টো। বিহু লগ জনালো, সকলো বিহু খাবলৈ আহিবা দেই। তো এতিয়া মই গা পা ধুলোঁ বাৰু, এতিয়া একেবাৰে ওলাই গৈ একদম দেখাই আছোঁ, চাই থাকক। বুজিছে, আমি এতিয়া একেবাৰে পথাৰলৈ আহিলোঁ ওলাই। কোৱা এতিয়া হেপী বিহুতে এতিয়া ওলাই আহিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু চাবলৈ যাওঁ। এইপিনে চা নেহা, চোন চোন ব্লগ বনাইছে ইকিজনী আকৌ পলাইছে। এই যে ইণ্টাৰভিউ ল'বলৈ যাওঁতে যে দুটুকে পলাইছে। তাকে পথাৰত গৈ লগ পাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ ইয়াত মানে দেৰিকে পৰে। দেৰিকে পৰে, হাতখন দিছিলোঁ বাৰু, বেয়া নাপাব। গাইছ আমি আহি পেলাই পথাৰ পাইছোঁহি, আপোনালোকে চাব পাৰে পথাৰ ওচৰৰ পৰা দেখাই আছোঁ। ইয়াত বহুত ধুনীয়া নিয়ম এটা আছে, সৰু ল'ৰা ছোৱালীক পইচা দিয়া, সেইটো দেখাই আছোঁ আপোনালোকক, চাই থাকিব। নেহা পিনে চোৱা, নেহা ধুনীয়াকৈ নাম গাই আছে। আৰু মেইন নামঘৰ, আৰু ইয়াতে সৰু ল'ৰা ছোৱালীয়ে ইয়াত এনেকৈ ৰুমাল পাৰে, তো ইয়াতে পইচা দিয়ে, পইচা দিয়ে ইয়াতে ৰুমাল পাৰে। আমাৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাও আছে বাৰু, চাওঁ। জবন কুমাৰ কেইটকা পালি? কেইটকা পালি? জোখা নাই, জোখা নাই। মই পিনে লৈ যাওঁ দিয়া, ৰ'বা ৰ'বা, মই লৈ যাম দিয়া, ৰ'বা লৈ গৈ যে মই নলওঁ। বাবু কিমান টকা পালা? 100-200 মান উঠিছে ন? পকেটত থৈ থৈ দিছা? কোন হিমে কিমান টকা পাইছা? জোখা নাই কিয়া? আৰু কোনো যে জ্বলাব এতিয়া পইচা দেখিছে। তো এফালে আৰু আছে, তো এয়া পৰিৱেশটো। তো ইফালে ইয়াতে মেলা বহি গৈছে। শান্তি ঘূৰি দি জ্বলিব এতিয়া, গাইজ চাই থাকক আপোনালোকে। জ্বলিব এতিয়া, নাম শেষ হ'ব আৰু নাম শেষ হ'লেই ভেলাঘৰটো জ্বলি যাব। জ্বলি গ'ল। কংকন, ঐ দেখা
জ্বলি গ'ল আৰু এতিয়া চেচে হ'ব এতিয়া ফাইনেলি জ্বলি গ'ল তাপটো বহুত ভাল লাগে ন এনেকৈ যাব লাগিছে ন এতিয়া আৰু ঘৰা ঘৰি যামগৈ আৰু এতিয়া চলি গ'লে কিন্তু মাজে মাজে সোমাই চাই আনিব দিছিলোকে প্ৰসাদৰ নিচিনাকৈ চাই লৈ আহিছে ফুটৰ কাৰণে তই অকণমান মোক দি পঠিয়াবিচোন অকণমান দিলেই হ'ল তো এইখিনি ফুট ল'ব লাগে আজি আজি ভিডিঅ'টো ঘৰত যাম এতিয়া এইকেইজনী আহি আছে এতিয়া ইয়াত জলদি হৈ যায় এতিয়া ঘৰলৈ যাম আৰু তো গাইজ পথাৰৰ পৰা আহি কৰি ল'লোঁ এতিয়া চবকে ইয়াতে খাবলৈ মাতিছোঁ এতিয়া মই পিঁয়াজ কাটাত লাগিছোঁ তাই কণী গুচাই আছে এহেঁতো আহি পালেহি এতিয়া এই শুই আছে গোচা গোচা তো গাইজ ঘৰত পুৰা ৰুটি ভাজি বনাই আছে ৰুটি আৰু কিবা কিবি বনাই আছে আৰু খাবৰ কাৰণে তো নেহাই আকৌ বোলো ঘৰত ক'লেনে নাই কথাটো সেইটো কাৰণে আকৌ আহিছোঁ আমি দুজনী দৌৰি পেলাই তো ক'লে এতিয়া ঘৰলৈ যাওঁ খাই কৰি মই ড্ৰেছ চেঞ্জে কৰা নাই মই ড্ৰেছ চেঞ্জ কৰি লওঁ তাৰপিছত লগ পাই আছোঁ চাই থাকক আমি খাই কৰি ল'লোঁ আমাৰ ৰুটি আৰু কণী খালোঁ আৰু ইয়াত কি খাই আছে আমি দেখি আচৰিত আচৰিত মই চিপছ খাই আছোঁ ইয়াত মাংস ৰুটি আৰু হাঁহৰ মাংস খাই আছে আমাক দিছে ৰুটি আৰু কণী দম কৈছে গাইজ আমাক ৰুটি আৰু কণী দম খাই পেলাই পাল মাৰি পেলাই সিহঁতে হাঁহৰ মাংস ৰুটি খাইছে গাইজ আমাৰ ইয়াত পুৰা খানা চলি আছে কিন্তু আমি এতিয়া চিলি চিকেন গাইজ চিলি চিকেন খাবলৈ যাওঁ আমি এতিয়া ওলাই যাওঁ গোটেই সোপা যাম এখনকে আতেনে নাতে জানো কিন্তু চাওঁ বহি পেলাই কিবা এটা মিলাব লাগিব গোটেই বাচ্ছা পাৰ্টি যাওঁ আমি একেলগে তো গাইজ আতিবনে নাতে হেল্ল' গাইজ আজিলৈ আমাৰ খানাত আছে চিলি চিকেন আমি তিনিজনীয়ে বনাম চিলি চিকেনৰ দায়িত্ব আমাৰ তিনিজনীক দিছে আৰু ইয়াৰ সিহঁতে কেপচিকাম আৰু পিঁয়াজ কাটি আছে সেইটো পৰা চেফত কাটিছে পিঁয়াজটো আপোনালোকে চাব পাৰে চিলি চিকেনটো একদম জুই হ'ব কাৰণ আমি কিজনীয়ে বনাম ন খাব আপোনালোকক টেষ্টটো কম দিয়ক চাই থাকক ভিডিঅ'টো শেষলৈকে টেষ্টটো কম কেনেকুৱা হৈছে আমি বনাই নিজেই টেষ্টিকৈ বনাওঁ বুলি জানোৱেই বাৰু তো এয়া মানুহ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে ফুল পুৰা মটন বনি আছে আৰু এইফালে চিলি চিকেন সেইখিনি মই বনাই থৈ আহিছোঁ এইখিনি এতিয়া নেহাই বনাইছে চিলি চিকেন চাই থাকক আপোনালোকেও চিলি চিকেন পুৰা নেহা কিবা এটা কোৱা আৰু এইফালে চাহ লৈ আহিছে মানে এতিয়া নাস্তা চলিছে পুৰা আপেল মধুৰিআম চাহ আনিছে এইফালে এয়া ফুল পাৰ্টি কিন্তু বিহু বতৰত কি গান লগাই থৈছে পোৱালীকেইটাই মানে নৃত্য একেবাৰে খাই আছে সি গান বজাই আছে দেই সি গানৰ মালিক বাকী এয়া চুম মুখত একে কিবা সোমোৱাই আছে আপেল নেকি আপেল নে নাৰিকলৰ লাডু
কৈ আছে মোকো দেখা সেইকাৰণে দেখুৱাই দিছোঁ চিলি চিকেন বনি আছে য়ম্মি লাগিব কাৰণ মই বনোৱাখিনি চবতকৈ ধুনীয়া হৈছিলে মই বনাইছোঁ মই বনাই আছিলোঁ এতিয়া মোক উঠাই পঠিয়াইছে ভিডিঅ' কৰিবলৈ মোকো কয় হ'বই নেকি ফটো এখন উঠাইছে এনেকৈ ফটো এখন আপেল কাটিছে আমাৰ ফচলনি কি খাইছা তুমি কি খাইছা কৈ দিয়া আপেল বুলি কোৱা বিহু আপোনালোকৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে আপোনালোকৰ লগত বায়েকে কয় জেকেট চেলেঞ্জ ভায়েকক চাওকচোন এই ঠাণ্ডাত কি ভিডিঅ' চাওকচোন ঠাণ্ডা ইমান কঁপি আছে আমি মানে কপনিত বহি মানে কপনিত কপি খাব লগা হৈছে তো তাত ড্ৰেছটো চাওকচোন আমি একে টুপি চুপি পিন্ধি খান্দি পোৱা নাই এইবিলাক মানে এহেঁতৰ এটা নমুনা So guys, chips, chili chicken, আৰু আছে মটন কাৰী তো ইয়াৰ তো গাইজ ভিডিঅ'টো আজি ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো খাই কৰি লৈ পেলাই একদম শুইয়ে থাকিম আৰু